এভৰিৱান ৱেলকাম বেক টু মাই চেনেল। বহুত দিনৰ মূৰত মই লং ভিডিঅ' বনালোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মই ভাবিয়ে পোৱা নাছিলোঁ লং ভিডিঅ' কি বনাওঁ, কণ্টেণ্টৰ একো আইডিয়াই নাছিলে। তাৰপিছত মনত পৰিল মই কেইমাহমানৰ আগতে এটা ভাইৰেল মেকআপ হেক দেখিছিলোঁ। সেই মেকআপ হেকটোকে মই ট্ৰাই কৰি আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আৰু তাৰ বাবে মই লৈছোঁ এইটো এলিয়েটিনৰ লং লাষ্টিং ফাউণ্ডেশ্যন। ময়ো এইটো ব্লাছ হেক আজি ফাৰ্ষ্ট টাইম ইউজ কৰিলোঁ আৰু লগতে লৈছোঁ এলিয়েটিনৰ 185 ৰুপিজৰ এইটো ব্লাছ কৰা ক্ৰীমটো। আহক এতিয়া এইটো ট্ৰাই কৰি চাওঁ কেনেকুৱা লাগে। মই চোৱা ভিডিঅ'টোৰ দৰেই লাগেনে নে অন্য কিবাহে হয়। আপোনালোকে ভিডিঅ'টো চাই এইখিনি পালেই যেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আকৌ লাইক এটাও মাৰি দিব। মোৰ মেকআপ কৰাত একেবাৰে ৰুচি নাই, সেইবাবে এইটো দেখিছে নহয় শুকাই গৈছে, মৰিয়াইহে উলিয়াব লগা হৈছে। ফাইনেলি ফাউণ্ডেশ্যনখিনি হাতত পৰিল। চাওকচোন গোটেই বেছিকেহে ওলাই পৰিল। অলপমান আকৌ বটলটোত ভৰাই থৈ দিব লাগিব ৰ'ব। ফাৰ্ষ্টতে মই লগাই লওঁ, মানে ফাউণ্ডেশ্যনখিনি মুখত আকৌ নাকতো অলপ লগাই লৈছোঁ দেই। এতিয়া যিখিনি বাকী থাকি গ'ল সেইখিনি আকৌ মই বটলত মৰিয়াই ভৰাই দিলোঁ। তথাপিও হাতত লাগি থকাখিনি স্পঞ্জখনেৰে ধুনীয়াকৈ মিক্স কৰি দিলোঁ। এয়াই হৈছে মোৰ মেকআপ হেক দেই। এতিয়া ব'লক বহুত টাইম পাছ কৰিলোঁ, এতিয়া লগাওঁ এলিয়েটিনৰ ব্লাছটো। যেনেকৈ এলিয়েটিনৰ ফাউণ্ডেশ্যনটো লগাইছিলোঁ একেই ধৰণেৰে ব্লাছটোও লগাই ল'লোঁ ফুট ফুট কৰি দুয়োখন গালতে আৰু লগতে নাকতো লগাই ল'লোঁ আকৌ। এতিয়া ব'লক আমাৰ মেকআপ হেকটো কৰি চাওঁ কেনেকুৱা লাগে, হয়নে নহয় একে মই দেখা শ্বৰ্টছটোৰ দৰে। এতিয়া মই এই স্পঞ্জটোৰে মিক্স কৰিম দুইটা। অলপ বেছিয়ে পাতল হৈ গ'ল নেকি মোৰ ক্ৰীমখিনি। ভালদৰে মিলাই লওঁ ৰ'ব। এয়া মই লগাই দিলোঁ, চাওকচোন কিবা অলপ ডিফাৰেঞ্চ লাগিছেনে? পিংক এতিয়াও ন' মেকআপ ফেচ যেনে লাগিছে গ'ল লাইনটো। ভিডিঅ' কৰি থকাৰ মাজতে কাটিলে আমাৰ মহানগৰীৰ বিজুলী, মানে কাৰেণ্টটো। এতিয়া কেতিয়াবা আহে ঠিক নাই। মে আপনি ফেভৰেট হুঁ ভাল লাগিছে দেই। পাৰিছোঁ মানে মেকআপ কৰিবলৈ, মেকআপ আৰ্টিষ্টে হৈ যাম নেকি বাৰু। এয়া আকৌ লাইনটো আহি গ'ল, বেছি সময় নাকাটিলে। মই গালি দিলোঁ যে মই আকৌ মিলাবলৈ ল'লোঁ ফাউণ্ডেশ্যনখিনি আৰু ব্লাছখিনি। চাওকচোন এতিয়াও দেখোন আগৰ দৰেই লাগিছে। অলপ পিংক লাগিছে নহয়নে বাৰু। আপোনালোকৰ কেনে লাগিছে ক'বচোন। মোৰ আজিৰ ভিডিঅ'টো ইমানতেই সামৰণি পেলালোঁ। আপোনালোকৰ সকলোৰে যাতে দিনকেইটা ভালেৰে যায়। আকৌ লগ পাম। মই শ্বৰ্টছ আৰু মিনি ব্লগ দি আছোঁ চাবচোন। নতুনকৈ এ ডে ইন মাই লাইফো ষ্টাৰ্ট কৰিছোঁ। কেনেকুৱা হৈছে নাজানো আৰু প্ৰথম ষ্টাৰ্ট কৰিছোঁতো। আপোনালোকে নিশ্চয় ভাল পাব। এতিয়ালৈ আহিছোঁ, বাই বাই। আৰু মোৰ ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈও নাপাহৰিব। বাই বাই। এইটো মোৰ নখ ভাঙিছিলে 2 দিনমানৰ আগত আৰু মই সেইটো ভিডিঅ' এ ডে ইন মাই লাইফ যিটো মিনি শ্বৰ্টছ বনাইছিলোঁ তাতে মই আপলোড কৰিছোঁ চাবচোন। কি দুখ লগা হৈছিলে। মানুহে কয় ব্ৰেকআপ হাৰ্টছ। ন' আমাৰ ছোৱালীৰ কাৰণে নখটো ভাঙিলেহে খুব দুখৰ বিষয় হৈ পৰে। মই আকৌ লগ পাম আপোনালোকক। বাই বাই।